যদি মোৰ চৰকাৰ হয় মইতো বিটিচিখনক আৰু ডাঙৰহে কৰিম, শক্তিশালীহে কৰিম। নিজৰ ঘৰখনক মানুহে ডাঙৰ কৰে নে সৰু কৰে? চাওক, ABSUয়ে UPPLক যোৱাবাৰো সমৰ্থন দিছে, এইবাৰো সমৰ্থন দিছে। তাত আমাৰ কোনো আপত্তি নাই। ABSUৰ লগত আমাৰ কোনো সংঘাত নাই। ABSUৰ স্বাধীনতা আছে। ABSUয়ে যি ভাল দেখে তেওঁলোকে কৰিব, এইটো তেওঁলোকৰ সিদ্ধান্ত। ইয়াত আমাৰ কোনো নিগেটিভ ৰিয়েকশ্যন নাই। আমিতো কি কৈছোঁ যে ইলেকশ্যন পাতি আমি VCDC কৰিম। 125th এমেণ্ডমেণ্ট অলৰেডি গ'লেই। 2-3 মাহৰ ভিতৰতে VCDC ব্যৱস্থাৰ পৰিৱৰ্তন হ'বই হ'ব। তামুলপুৰ জিলাত শুক্লাই চেৰফাং আৰু নাগৰিজুলিত মোৰ আজি কেম্পেইন হ'ল। 2টা ছিটতে ধুনীয়াকৈ বিজেপি জিকি যাব, কোনো অসুবিধা নাই। চাওক, যেতিয়া বেয়া সময় আছিল তেতিয়াও আমি নাগৰিজুলিত জিকিছোঁ। এইবাৰতো বিজেপিৰ জয় জয় ময় অৱস্থা, কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈকে। এইবাৰ নাগৰিজুলিত আমি আগতকৈ বেছি ভাল ভোটত জিকিম। তেওঁ কেনেকৈ জানিলে? SIT প্ৰতিবেদনখন মোৰ লগতহে আছে। তেওঁ দেখোন নিজেই ক'লে যে মই পাকিস্তানত যোৱাটো হয় বুলি। তেওঁ দেখোন নিজেই ক'লে যে মোৰ 2জন ল'ৰা বিদেশী বুলি। তেওঁ দেখোন নিজেই ক'লে যে মোৰ ঘৈণীয়েক বা মোৰ পত্নী পাকিস্তানত আছিল। বাকীখিনি মই ক'ম, হয় নহয়? প্ৰতিবেদনখন এটা সময়ত ৰাজহুৱা হৈ যাব। এইকেইদিন কেবিনেট হোৱা নাই। 10 তাৰিখে প্ৰতিবেদনটো একদিনো ক্ষতি নোহোৱাকৈ 10 তাৰিখেই মোক জমা দিছে। একদিনতো বেছি সময় লোৱা নাই। টাইমৰ কাম টাইমত। যোৱাবাৰতো 9খন পাইছিলোঁ। এতিয়ালৈকেতো হাৱা মতে বহুতে পাব লাগে, কিন্তু ইলেকশ্যনৰ 2 দিন আগত ভাল কৰি ক'ব পাৰিম। চৰকাৰখন কিহত হ'ব? চৰকাৰখনতো BTR চৰকাৰে হ'ব। নিজৰ চৰকাৰখন নিজে ভাঙি দিব নেকি? নহয়, চৰকাৰখন কিহৰ হ'ব? কিহত হ'ব? নিজৰ চৰকাৰখন নিজে ভাঙি দিব। আৰে মই আপোনাক সুধিছোঁ, কোনোবাই নিজৰ ঘৰখন নিজে ভাঙি দিয়ে নেকি? এইটো প্ৰশ্ন আপুনি মোক কৰিছে, ঠিকে আছে। যদি আমাৰ চৰকাৰ নহয় বেলেগ কথা, বোলে চৰকাৰ নাই হোৱা, খঙতে আমি কিবা কৰিছোঁ। চৰকাৰ হ'লে কোনোবাই খং কৰে নেকি? যদি মোৰ চৰকাৰ হয় মইতো বিটিচিখনক আৰু ডাঙৰহে কৰিম, শক্তিশালীহে কৰিম। নিজৰ ঘৰখনক মানুহে ডাঙৰ কৰে নে সৰু কৰে? চাওক, ABSUয়ে UPPLক যোৱাবাৰো সমৰ্থন দিছে, এইবাৰো সমৰ্থন দিছে। তাত আমাৰ কোনো আপত্তি নাই। ABSUৰ লগত আমাৰ কোনো সংঘাত নাই। ABSUৰ স্বাধীনতা আছে। ABSUয়ে যি ভাল দেখে তেওঁলোকে কৰিব, এইটো তেওঁলোকৰ সিদ্ধান্ত। ইয়াত আমাৰ কোনো নিগেটিভ ৰিয়েকশ্যন নাই। আমিতো কি কৈছোঁ যে ইলেকশ্যন পাতি আমি VCDC কৰিম। 125th এমেণ্ডমেণ্ট অলৰেডি গ'লেই। 2-3 মাহৰ ভিতৰতে VCDC ব্যৱস্থাৰ পৰিৱৰ্তন হ'বই হ'ব। বিজেপিৰ চৰকাৰ হ'লেও হ'ব, নহ'লেও হ'ব। কাৰণ আইনটো BTCত নহয়তো, আইনটো লোকসভাতহে হয়। আৰু লোকসভাত কাৰ চৰকাৰ আছে? বিজেপিৰ চৰকাৰ আছে। মোৰতো কাৰণ লক্ষী দাস নাগৰিজুলিত যোৱাবাৰো EM আছিলে, এইবাৰো EM লাগে। কিন্তু চৰকাৰখন কেনেকুৱা হয় তাৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু মোৰ মনত ইচ্ছা থাকিব যে লক্ষী দাসক EM পাতে। হ'ব, ধন্যবাদ, বঢ়িয়া।